এইখন এখন গুৰু আসন। মূলতঃ পাইন, গমাৰি আৰু প্লাইউডেৰে সাজি ওলোৱা এখন 3 খলপীয়া গুৰু আসন। গুৰু আসনখনৰ উচ্চতা হৈছে তলৰ পৰা একেবাৰে কলচীটোৰ ওপৰ ভাগলৈকে 2 ফুট 10 ইঞ্চি আৰু ইয়াৰ তলি ভাগৰ বহলটো হৈছে 2 ফুট 1 ইঞ্চি। এইটো আমহি ঘৰ। আমহি ঘৰটো ভিতৰি ওখটো 8 ইঞ্চি আৰু বহলটো 6.5 ইঞ্চি আছে। আমহি ঘৰৰ এই অংশটো প্লাইউডেৰে সাজি ওলোৱা হৈছে। দুখন প্লাইবোৰ্ড 45 ডিগ্ৰী এংগলত কাটি এনেদৰে জইন লগোৱা হৈছে। ওপৰত এটা কলচী, গমাৰি কাঠৰ কলচী লগোৱা হৈছে আৰু চাৰিওফালে 4টা কলচী দিয়া হৈছে। মই আসন ভাগৰ ভিডিঅ'টো ইউটিউবত দিয়াৰ উদ্দেশ্য হ'ল যে মই যেতিয়া এই আসন ভাগ বনাবলৈ লৈছিলোঁ তেতিয়া মই আমহি ঘৰটোনো কেনেকৈ বনায়, কেনেকৈ সাজে তাৰ এটা আইডিয়া ল'বৰ বাবে মই ইউটিউবত চাইছিলোঁ। কিন্তু তাত তেনেকুৱা মই দেখা পোৱা নাছিলোঁ। আমহি ঘৰৰ তেনেকুৱা গোটেই আসনখনহে থাকে, বহুত দূৰৰ পৰা দিয়া থাকে। অকল এনেকৈ ক্লোজ আপ হিচাপে আমহি ঘৰটো দিয়া হোৱা নাছিল। সেয়েহে নতুন কোনো শিল্পীয়ে যদি গুৰু আসন বনাবলৈ খোজে তেনেহ'লে আমহি ঘৰটোনো কেনেকৈ বনাব লাগে তাৰ এটা থুলমূল আইডিয়া পাব এই ভিডিঅ'টোৰ জৰিয়তে। ধন্যবাদ।